সেই ছোৱালীজনী শুনা মেলিব দেই। শুনা, তুমি নতুনকৈ আহিছা নি আমাৰ স্কুললৈ? আয়ো মা পৰিলো, ধৰাচোন ধৰা। एक लड़की को देखा तो ऐसा लगा जैसे তাই একেল খেলছিল আৰু এতিয়া একটা গান গাই দেখাব লাগিছ। একেবাৰে নিজকে ৰোমান্টিক চিনেমাৰ মানে হিৰো বুলি ভাবিছ। ছাৰক লগাম নহয় আজি। এক্সট্ৰিমলি সৰি হা, তুমি মোক বেয়া নাপাবা প্লিজ। মানে মই তোমাক একচুৱেলি ঠেলো বুলি ঠেলা নাছিলো, মই এদিন যাওঁতে তোমাৰ গাত লাগি গ'ল, চ' বেয়া নাপাবা। বাই দ্য ৱে, আই এম ৰাজু। তুমি নতুনকৈ আহিছা নি আমাৰ স্কুললৈ বাৰু? তোমাৰ নামটো জানিব পাৰিমনে? কি বাৰু তোমাৰ নাম? মোৰ নাম পূজা। হ'ব বাৰু, একো নাই, ভুল সকলোৰে হয়। তই বাৰু নেদেখাকৈ ঠেলিলি, পিছে যে তই গান গাইছিলি, কি কাৰণে গানটো গাইছিলি হয় সেইটো কথা ক আকৌ। গান মানে মই সৰু সুৰা ছিংগাৰে, মানে গম পাইছা নহয়। মোৰ গান খুব প্ৰিয়, মানে সেইটো তাইৰ নিচিনা মানে ডাবল বেটাৰী চশমা পিন্ধা ছোৱালীবোৰ অলপ কমকৈ বুজি পায়, মানে কমকৈ দেখে যে, সেইকাৰণে বুজাটো কম হয় মানে তাইৰ। আমি ক্লাছৰুমলৈ যাওঁগৈ ব'লা। এই ফকতীয়াটো এনেকুৱা, ইয়াৰ লগত থাকিলে তোমাৰ ক্লাছে ক্ষতি হৈ যাব। নিজেওতো ক্লাছ কৰিবলৈ মন নাই, তাৰ একো পঢ়া শুনা ধান্দা নাই যে, আনকো এনেকুৱাকৈ কথা পকাই ৰখাই থৈ দিব। ব'লা আমি যাওঁ ইয়াৰ পৰা। ব'লা। নতুন ছোৱালীজনীৰ আগত তোক ইনচাল্ট কৰি থৈ গ'ল বে। কি কৰিবি বে, উপায় নাই আৰু। তাই বেছি ফাল্টু কৰি দিয় বে, সেইকাৰণে তোক তাই তেনেকৈ কৈ থাকে আকৌ নবৰতে। বাদ দে, বৈ ক্লাছৰুম যাওঁ। গুড মৰ্নিং। তুমি নতুনকৈ আহিছা নি? বা একেবাৰে ফেশ্বন শ্ব' কৰিব যোৱা নিচিনা চুলি বান্ধি আহিছেচোন। এইখন স্কুল হয়, ক'ৰবাত ফেশ্বন শ্ব' কৰিবলৈ নোযোৱা নহয়। অকণমান চিম্পুলত আহিবা। স্কুললৈ ইমান ষ্টাইল মাৰি নাহে নহয়। স্কুললৈ কেলৈ আহে কোৱাচোন? পঢ়িবলৈহে আহে। পঢ়িবলৈ আহোঁতে ইমান ষ্টাইল কিয়? অলপ ফৰ্মেলত আহিবা, ইমান ষ্টাইল কৰি নাহিবা। এইটো তোমাৰ প্ৰিন্সিপালে দেখিলে তোমাক পানিছমেণ্ট দিব, গম পাইছা নাই? মই বুলি কৈ দিছোঁ আজি প্ৰথম কাৰণে। আজি মই তোমালোকক অলপ মানে তোমাৰ কুৱেশ্যনৰ আনচাৰ সুধিম। কাৰ কিমান টেলেণ্ট আছে চাম। কিতাপৰো সুধিম, বাহিৰাও সুধিম। যিহেতু নেকি মই এইটো চিলেবাছ সম্পূৰ্ণ কৰি দিলোঁ, হয় নহয়? এতিয়া তোমালোকে সেইবিলাক ঘৰত পঢ়িবা আৰু। এতিয়া মই আজি সুধিম কাৰ কিমান বাহিৰা নলেজ আছে, কিতাপৰ কিমান মুখস্থ আছে। যাক সুধো উত্তৰ দিবা। আৰু নতুনগৰাকী তুমিও চাগেতো কিতাপ পঢ়িয়ে আহিছা, হয় নহয়? আৰু তুমি এতিয়া আহিছা, আগৰখিনিতো যিখন স্কুলত আছিলা তাততো পঢ়িয়ে আহিছা। সেইকাৰণে যোনে যেনেকৈ পাৰা উত্তৰ দি যাবা, ঠিক আছে? মই সুধিম এতিয়া। কচোন ল'ৰাহঁত, 100 গৰু মাৰিলে বাঘৰো মৰণ মানে কি বুজাইছে কচোন? মই কম ছাৰ, মই পাৰিম। কচোন ক। মানে ছাৰ, বাঘটোৱে যদি 100টা গৰু মাৰি খাব পাৰে, তেতিয়াহ'লে তাৰ কি অৱস্থা হ'ব আপুনিয়ে ভাবকচোন বাৰু। তাৰ এইটো মানে আমি ধৰক এতিয়া 1 কিলো মাংসই আমি খাব নোৱাৰোঁ। আমাৰ তুলনাততো বাঘে বহুত মাংস খাব পাৰে, নহয় জানো? কিন্তু সি যদি এটা গৰু খোৱাৰ পৰিৱৰ্তে সি যদি 100টা গৰু খাব বিচাৰে, তাৰ হজম শক্তি প্ৰক্ৰিয়াটোৱে ছাৰ একেবাৰে ডাউন হৈ যাব। আৰু কি হ'ব? তাৰ ফলত তাৰ হজম নহ'ব, পেটৰ মানে উশাহ নিশাহ ল'বলৈ কষ্ট হ'ব, তাৰপিছত সি মৰি থাকিব। সেইকাৰণে কৈছে 100 গৰু খালে বাঘৰো মৰণ বুলি ছাৰ। হ'ব বোপাই, তই বহুত জানচোন পাই। বহ তই বহ। কচোন ল'ৰাহঁত, চন্দ্ৰ দূৰত নে আমেৰিকা দূৰত? কোনে পাৰিবি পটাপট ক। মই কৈছোঁ ছাৰ আমেৰিকা দূৰত, কাৰণ আমি ৰাতিটো চন্দ্ৰটো দেখা পাওঁ, আমেৰিকাখনতো আমি দেখা নাপাওঁ। সেইকাৰণে মই ভাবিছোঁ চন্দ্ৰটো ওচৰত, আমেৰিকাহে দূৰত। বাৰে, তইচোন ক্লাছৰ মহাপণ্ডিত, চব কথাই তই জানো। তই বেলেগ আৰু দেই, বহুত পঢ় যেন পাইছোঁ মই তই ন? অকল পঢ়া কথাতে তই লাগি থাক নি বাৰু? ইমান জ্ঞান আছে যে তোৰ? কি যে হ'ব নহয় তহঁতৰ আৰু দেই। পূজা, মই কি ভুলকে কৈছোঁ নেকি? যিটো মানে সঁচা সেইটোহে কৈছোঁ, হয় নহয়? তুমিয়ে কোৱাচোন বাৰু। আমিতো ৰাতি চন্দ্ৰটো দেখোঁ ন? আমেৰিকাখন ৰাতি দেখোঁ নে দিনত দেখোঁ? একোতে দেখোঁ নেদেখোঁ, সেইকাৰণে দূৰত বুলি কৈছোঁ আকৌ। নহয় আমি আমেৰিকাখন দেখি নাপালেও আমেৰিকা ওচৰত, চন্দ্ৰটোহে দূৰত। কি যে আৰু দেই, তুমি নাজানা যদি নক'বা আকৌ, ছাৰৰ একেবাৰে খং উঠি গৈছে যি টি কৈ আছা অথনিৰে পৰা। তহঁতি একো পঢ়ি অহা নাই নেকি? তহঁতি কচোন, কোনোবা এটাই উপকাৰী অজগৰে খায় মানে কি? পটাপট ক। ছাৰ, এইটো মই জানো, কওঁনে? ক জল্দি ক। মানে ছাৰ, উপকাৰ নামৰ এজন মানুহ আছিলে। তেওঁ মৰমতে মানুহগৰাকীক উপকাৰী বুলি মাতিছিলে। এদিন উপকাৰীক অজগৰে খাই দিলে। সেই তেতিয়াৰ পৰাই মানে উপকাৰীক অজগৰে খাই বুলি কয় আৰু। ময়ো তেনেকৈয়ে জানো ছাৰ। তই ওলা বুলি কৈছ নহয়। তই ক্লাছৰুমৰ পৰা ওলা, তই বাহিৰলৈ যা। তই থাকিলে মোৰ মূৰটো এনেই গৰম হৈ থাকিব। কি যে বকিছ নহয়, মূৰটো বকিছ। তই ওলা বুলি কৈছ, পটাপট ওলা।
এইটোৱে মানে মূৰটো একেবাৰে গৰম কৰি পেলালে। এতিয়া আকৌ সময়ো হৈ গ'ল আৰু এতিয়া সুধিবলৈও সময় নাই। নেক্সট ক্লাছত কিন্তু তহঁতি ক'ব লাগিব আকৌ দেই, আৰু তাৰ নিচিনা যদি উল্টা পুল্টা কওঁ নহয় তেতিয়া চাবি। এতিয়া মই যাওঁ, উৎপাত নকৰিবি দেই তহঁতি। হ'ব ছাৰ। ছাৰ যোৱা দেখি মই একেবাৰে দৌৰি আহিছোঁ। বৈ ইয়াত কি বহি থাকিবি, অলপ খেলি লওঁ গৈ, বৈ ছুটি হ'বই এতিয়া। বৈ